নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এক্সেলেঞ্চ হোম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটোত এটা লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন জব আপডেটসমূহৰ লগতে ইয়াৰ আন দিশসমূহ আলোচনা কৰা হয়। চ' আজি আমি কথা পাতিম অসম চৰকাৰৰ চাকৰি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ লখিমপুৰত প্ৰায় কেইবাটাও পদ ওলাইছে আৰু সেই পদসমূহৰ লাষ্ট ডেট দিছে আপোনালোকৰ 20 তাৰিখ 7 মাহ 2019। চ' আহক আমি আলোচনা কৰোঁ পদসমূহ। নাম্বাৰ অফ পষ্ট দিছে আপোনালোকৰ চেণ্টাৰ এডমিনিষ্ট্ৰেটৰৰ এটা, তাৰপিছত এছেঞ্চিয়েল কোৱালিফিকেশ্যন ল' ডিগ্ৰী থাকিব লাগিব, এজ আপোনালোকৰ 40ৰ পৰা ওপৰত লাগিব। তাৰপিছত কেছ ৱৰ্কাৰ নাম্বাৰ অফ পষ্ট তিনিটা, এছেঞ্চিয়েল কোৱালিফিকেশ্যন সেই একে প্ৰথম বস্তুৰ দৰে আৰু ইয়াত এজটো কমাই দিছে 21 পৰা 45 বছৰ। তাৰপিছত 3 নম্বৰ পষ্ট কাউন্সিলৰ নাম্বাৰ অফ পষ্ট এটা, এছেঞ্চিয়েল কোৱালিফিকেশ্যন MSW ক্লিনিকেল চাইকলজি ওমেন আৰু এজ একেই ছেকেণ্ড পষ্টটোৰ দৰে। 4 নম্বৰ পষ্টটো হৈছে IT ষ্টাফ, নাম্বাৰ অফ পষ্ট তিনিটা, ইয়াত গ্ৰেজুৱেট লাগিব, ডিপ্ল'মা ইন কম্পিউটাৰ উইথ ডিপ্ল'মা ইন কম্পিউটাৰ। তাৰপিছত 1 মেল এণ্ড 2 ফিমেল কেটেগৰী বিচাৰিছে আৰু এজ আপোনালোকৰ 21 পৰা 45। মাল্টিপাৰ্পাছ ৱৰ্কাৰ নাম্বাৰ অফ পষ্ট দুটা, এছেঞ্চিয়েল কোৱালিফিকেশ্যন ক্লাছ 10 লাগিব ফিমেলৰ, 21 পৰা 45 বছৰ এজ আপোনালোকৰ। তাৰপিছত নাইট গাৰ্ড নাম্বাৰ অফ পষ্ট দুটা, এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 8 মেল, তাৰপিছত 21 পৰা 45 বছৰ। আৰু এই পদসমূহত আপোনালোকে এপ্লাই কৰিবৰ বাবে আপোনালোকে অসম গেজেট পাৰ্ট 9ৰ যোনখন বায়'ডাটা সেইখন আপোনালোকে ল'ব লাগিব আৰু তাত আপোনালোকৰ যোনখিনি ঠিকনা বা যি লিখা আছে সেইখিনি আপোনালোকে পুট কৰি এলং উইথ চাৰ্টিফিকেটৰ লগতে আপোনালোকে এই নিৰ্দিষ্ট ঠিকনাটোত পঠাব লাগিব। চ' চাই লওক, দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ লখিমপুৰ, নৰ্থ লখিমপুৰ, তীৰ্থেশ্বৰ হাজৰিকা পথ, ৱাৰ্ড নাম্বাৰ 1, নৰ্থ লখিমপুৰ, পিন 787001 আছাম। চ' এইখিনিয়ে অসম চৰকাৰৰ চাকৰি এক থুলমূলভাগ আৰু আমাৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্ট ডিটেইলছটো দি দিয়া হ'ব, যাৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ঠিকনাখিনি আৰু ভালদৰে চাই ল'ব পাৰিব। চ' আগলৈ লগ পোৱাৰ আশাৰে আজিলৈ অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ। জয় অসম।